उत्तर पूर्वर प्रथमখন ट्रेन अयोध्याলৈ আজি লিডু रेलवे स्टेशনৰ পৰা অযোধ্যালৈ उत्तर पूर्वर प्रथमখন ट्रेन ৰাওনা। भारत सरकार आस्था आঁচনিৰ অধীনত এই বিশেষ ট্ৰেইনৰ ব্যৱস্থা। অযোধ্যাত 12 জানুৱাৰীত ভগৱান শ্ৰী শ্ৰী ৰামচন্দ্ৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ পাছতে ভাৰত চৰকাৰে আস্থা নামৰ এক আঁচনিৰ জৰিয়তে ৰাম মন্দিৰ দৰ্শনৰ বাবে বিশেষ ৰেলৰ ব্যৱস্থা কৰিছে। আজি উত্তৰ পূৰ্বৰ সৰ্বপ্ৰথম ক্ষুদ্ৰ ঔদ্যোগিক চহৰ লিডুৰ ৰেলৱে ষ্টেচনৰ পৰা 3 শতাধিক দৰ্শনাৰ্থীলৈ ৰাওনা হৈছে বিশেষ ট্ৰেইনখন। उत्तर पूर्वाঞ্চলৰ পৰা অযোধ্যালৈ যোৱা এখন প্ৰথমখন ট্ৰেইন আনুষ্ঠানিকভাৱে ফ্লেগ অফ কৰি ৰেল যাত্ৰাৰ শুভাৰম্ভ কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা আস্থা ট্ৰেইনৰ সহ প্ৰমুখ শান্তনু পূজাৰীয়ে। উক্ত অনুষ্ঠানত বিজেপিৰ টাউন মণ্ডলৰ সভাপতি ধীৰাজ সোণোৱাল, ভৱেশ দত্ত, সঞ্জিত গগৈ, তিনিচুকীয়া ৰেলৱে মাণ্ডলিক বিষয়া DRM উত্তম প্ৰকাশ আদি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অসম ৰিপৰ্ট। जय जय श्री राम, Request Shri Uttam Prakash, Divisional Railway Manager Tinsukia, to kindly felicitate Shri Shantanu Pujari ji, who is the Chairman of Assam Industrial Infrastructure Corporation and our honored guest, with a traditional Assamese donation. Talia! Jai Shri Ram! Jai Shri Ram! পৰাটো মই প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ কৃপা বুলি গণ্য কৰিছোঁ। আশা কৰিছোঁ ইতিমধ্যে আমাৰ উত্তম প্ৰকাশ ডাঙৰীয়াই আপোনালোকক সবিস্তাৰে সকলো কথা কৈছে। প্ৰায় 550 বছৰজোৰা সংঘৰ্ষৰ পিছত ভাৰতবৰ্ষৰ যুগদ্ৰষ্টা প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অহৰহ নিৰলস প্ৰচেষ্টাৰ কাৰণে প্ৰভু ৰামচন্দ্ৰৰ কৃপাত তেখেতৰ জন্মভূমিত শ্ৰী ৰাম মন্দিৰৰ ভব্য ৰূপত নৱ প্ৰতিষ্ঠা হ'ল, প্ৰাণ প্ৰতিষ্ঠা। আজি আমাৰ কাৰণে এটা সৌভাগ্য দিন যে আমি আমাৰ যি ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ তাৰ দৰ্শনাৰ্থে আমাৰ এই লিডুৰ পৰা যি ৰেলৰ ব্যৱস্থা কৰিছে ভাৰত চৰকাৰে, পোনপ্ৰথমে তেওঁলোকলৈ আমি ধন্যবাদ জনাইছোঁ। লগতে ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাইছোঁ যে আমাৰ এটা ঐতিহাসিক দিন যিটো ৰাম জন্মভূমি প্ৰাণ প্ৰতিষ্ঠা হ'ল তাৰ দৰ্শনাৰ্থে আমাৰ তিনিচুকীয়া জিলাৰ পৰা আজি এই আস্থা স্পেচিয়েল ট্ৰেইন পোনপ্ৰথমভাৱে ইয়াৰ পৰা উদ্বোধন হৈছে। সেইকাৰণে আমি সকলো মিলি সকলো বিশ্বাস সকলো আস্থাক লৈ এই যাত্ৰা কৰিছোঁ আৰু আমি সুন্দৰভাৱে এই ৰাম তীৰ্থক্ষেত্ৰ যাতে দৰ্শন কৰি আহিব পাৰোঁ আৰু আমাৰ যি আস্থা কেন্দ্ৰ আছে সেই কেন্দ্ৰ যাতে আমাৰ স্বাভিমানেৰে আমি আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে এই যাত্ৰা আমাৰ এই লিডুৰ পৰা আৰম্ভ হৈছে। এই যাত্ৰা আমি সকলোলৈ শুভেচ্ছা জনাইছোঁ। লগতে এই যাত্ৰা শুভন কৰাৰ কাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ জনাই এই ৰেল মন্ত্ৰালয়কো ধন্যবাদ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম। জয়। আজি লিডু ৰেলৱে ষ্টেচনৰ পৰা প্ৰথমবাৰৰ বাবে আমাৰ লিডু স্পেচিয়েল আস্থা ট্ৰেইন দিয়া হ'ল। আজি লিডু মাৰ্কেৰিটা বিভিন্ন অঞ্চলৰ পৰা ৰাম ভক্তসকল আজি আমাৰ অযোধ্যা ধামলৈ যাত্ৰা কৰিছে আৰু ইয়াৰ স্থায়ী যিমান আমাৰ ভক্ত প্ৰাণ আছে আজি ৰেলৰ ফালৰ পৰা ধুনীয়া আজি বহাৰ আৰু যি ব্যৱস্থা কৰিব লাগে ইয়াৰ পৰা আজি ব্যৱস্থা কৰা হ'ল আৰু আজি কেন্দ্ৰীয় চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তত্ত্বাৱধানত আজি ৰাম মন্দিৰ অযোধ্যাত যোৱাৰ যি সুব্যৱস্থা কৰি দিছে আমি আজি কেন্দ্ৰীয় চৰকাৰ লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো ভক্তপ্ৰাণ যাতে ভালদৰে গৈ ৰাম মন্দিৰ দৰ্শন কৰিব পাৰে, অযোধ্যা ভালদৰে আকৌ নিজৰ স্থানত ফুৰি আহিব পাৰে আমি আশা ৰাখিছোঁ আৰু যাত্ৰাৰ কাৰণে সকলো ভক্তপ্ৰাণক আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। सुप्रभात कहता हूँ।
कि इस बड़े ओकेजन पे आस्था स्पेशल का जो फ्लैग ऑफ होना है उसमें यहाँ पे उपस्थित हुए हैं। आस्था स्पेशल ट्रेन की जो सर्विस है ये राम मंदिर जो अभी निर्माण हुआ है अयोध्या में उसको जोड़ने के लिए, अयोध्या से जोड़ने के लिए वहाँ राम मंदिर में दर्शन कराने के उद्देश्य से ये ट्रेन चालू यहाँ पे कई जगह से देश के कई भागों से चालू गई और आसाम में हमारे लीडो से भी आज चालू हुई है, जो कि कल करीब 39 घंटे की यात्रा के बाद रात के 8:30 बजे कटरा पहुँचेगी ये वाली ट्रेन और कटरा से करीब 10 किलोमीटर ये अयोध्या है। और इस ट्रेन का जो स्टॉपेज होगा ये होगा हमारा, ये जो स्टॉपेज है हमारे लीडो से स्टार्ट हो रहा है, न्यू तिनसुकिया, भोजो, सिमालगुड़ी, मरियानी, फरकटिंग, गुवाहाटी और नलबाड़ी, इन जगहों पे ये गाड़ी रुकेगी। और इस गाड़ी में 20 कोच हमारे लगे हुए हैं, टोटल 22 कोच की गाड़ी है और 2 कोच इसमें SLR जिसमें हमारे गार्ड और सामान वगैरह रहता है वो लगे हुए हैं। बाकी मैं उम्मीद करता हूं कि इस यात्रा में जो आपको पूरे अच्छे कंफर्टेबल तरीके से आप जितने भी यात्री हमारे वो सब जाएंगे। हर गाड़ी में, हर कोच में हमारे रेलवे के प्रतिनिधि हैं जो कि आपकी सारी समस्या, सफाई से लेके और भी जो समस्या है वो सब दूर होंगी, किसी तरह की कोई समस्या ना हो, ये सारे प्रबंध हम लोगों ने किए हैं। আৰু যোৱা 22 জানুৱাৰীৰ পিছৰ পৰাই ভক্তগণ তালৈ যোৱাৰ বাবে ভাৰত চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা কৰিছে আৰু ৰেল বিভাগে এই বিশেষ আস্থা স্পেচিয়েল দেশৰ বিভিন্ন ঠাইৰ পৰা পঠাইছে। আজি ইয়াত উপস্থিত থকা ৰাম ভক্তসকল এইটো কাৰণে গৌৰৱৰ অংশীদাৰ, তেখেতলোকৰ কিবা পুণ্যৰ ফল যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা আজি যিখন ট্ৰেইন চলিব সেইখন হ'ল উত্তৰ পূৰ্বাঞ্চলৰ পৰা চলা অযোধ্যালৈ চলা প্ৰথমখন আস্থা স্পেচিয়েল। যোৱা 30 তাৰিখে 30 জানুৱাৰীত প্ৰথমখন ৰেল চলাৰ কথা আছিল জোনাই মুকম চেলেকৰ পৰা ধেমাজি জিলাৰ, কিন্তু বিভিন্ন অসুবিধাৰ কাৰণে ট্ৰেইনখন বাতিল হ'ল আৰু আজি এই প্ৰথমখন ট্ৰেইনত প্ৰায় 800ৰো অধিক ৰাম ভক্তক লৈ এই ৰেলখন অযোধ্যালৈ যাত্ৰা কৰিব খন্তেক সময়ৰ পিছতে। আৰু অহা কাইলৈ ইতিমধ্যে আমাৰ ডিভিজনেল ৰেলৱে মেনেজাৰ ডাঙৰীয়াই কৈছে যে অহা কাইলৈ গধূলি সন্ধ্যা আমাৰ এই ট্ৰেইনখন অযোধ্যা পাবগৈ। আৰু আপোনালোকে এই সময়ছোৱাত যাতে কোনো ধৰণৰ, কালি আমি আমাৰ ৰাম ভক্তসকলৰ প্ৰমুখ যিসকল যাত্ৰী তেখেতসকলৰ লগত আমি অলপ তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে, কেইজনমান প্ৰমুখ লোকক দায়িত্ব দিয়া হৈছে। সকলো ৰাম ভক্তকে মই কৰজোৰে মিনতি কৰিছোঁ যাতে এই সময়ছোৱাত তেখেতসকলে, বিশেষকৈ আমাৰ ইয়াত মই এজন ব্যক্তিক চিনাকি কৰি দিব খুজিছোঁ, তীৰ্থ বসুমতাৰী ডাঙৰীয়া, তীৰ্থ বসুমতাৰী ইয়াত উপস্থিত আছে। তেখেতে আপোনালোকক আমাৰ ৰাম ভক্তসকলক নেতৃত্ব দি যাব আপোনালোক অযোধ্যালৈকে, আৰু মই তেখেতক চিনাকি কৰি দিছোঁ।